Zindabad. Narendra Modi, go back. Go back, go back. Narendra Modi, go back. Go back, go back. Kami namanu. Namanu, namanu. Prithvi Sarkar, go back. Go back, go back. Prithvi Sarkar, go back. Go back, go back. Inqilab Zindabad. Zindabad, Zindabad. Prithvi Sarkar, hushiyar. Hushiyar, hushiyar. Kami namanu. Namanu, namanu. Inqilab Zindabad. Zindabad, Zindabad. Narendra Modi, go back. Go back, go back. Narendra Modi, go back. Go back, go back. Prithvi Sarkar, hushiyar. Hushiyar. অসমত পুনৰ কা আন্দোলনে গা কৰি উঠা পৰিলক্ষিত হৈছে। তেনে সময়তে ধুবুৰী জিলাৰ বিলাসীপাৰা মাছপাৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে বিজেপি চৰকাৰে অসমীয়া জাতিক নিষেধ কৰাৰ উদ্দেশ্য কা আইন জাপি দিব বিচাৰিছে আৰু অসমৰ প্ৰতিবাদী কণ্ঠ অখিল গগৈক প্ৰায় এবছৰ ধৰি অন্যায়ভাৱে কাৰাগাৰত আবদ্ধ কৰি ৰখাত তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। বিজেপি চৰকাৰে অচিৰে কা আইন বাতিল আৰু অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী জনায়, অন্যথা গণতান্ত্ৰিকভাৱে ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে ছাত্ৰ মুক্তিয়ে। উক্ত কাৰ্যসূচীত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ মুক্তিৰ কৰ্মকৰ্তাসকলে উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে। ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কা বাতিল আৰু অখিল গগৈৰ বিনা চৰ্তে মুক্তিৰ দাবীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমি বিলাসীপাৰা মাছপাৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আমি পুতলিকা দাহ কৰিলোঁ। আপোনালোকে সকলোৱে জানে যে অসাংবিধানিক অগণতান্ত্ৰিকভাৱে অসমীয়া জাতিৰ ওপৰত বলপূৰ্বকভাৱে যি কা আমাৰ ওপৰত জাপি দিলে এই কা আমি কেতিয়াও মানি নলওঁ। আৰু আপোনালোকে সকলোৱে জানে যে অখিল গগৈ আজি প্ৰায় ১ বছৰ সম্পূৰ্ণ হ'ল যে বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰ আৰু কাপুৰুষ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জোৰ জবস্তিৰ বাবে আজি ১ বছৰ ধৰি অন্ধকাৰ কাৰাগাৰত কাৰাৰুদ্ধ কৰি ৰাখিছে। গতিকে আজি এই প্ৰতিবাদৰ জৰিয়তে এই প্ৰতিবাদী স্থলৰ জৰিয়তে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি সকীয়াই দিব খুজিছোঁ যে অতি শীঘ্ৰেই আপোনালোকে কা বাতিলৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ আৰু আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সকীয়াই দিছোঁ যে কা আমি কেতিয়াও নামানো, আমি বলি হত্যা কৰিলেও আমি কা নামানো, কা কেতিয়াও অসমত গ্ৰহণ কৰিবলৈ দিয়া নহ'ব। আমাৰ এক বিন্দু তেজ থকালৈকে কেতিয়াও আমি কা নামানো। আৰু আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাম কৰি আছে। আপোনালোকে ভালদৰে জানে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ বদমাছ।